ফ্ৰেণ্ডছ আমি এতিয়া অলপ ফুৰিবলৈ যাওঁ আমি ভাবিছোঁ আজি নয়দাৰ ইস্কন টেম্পললৈ যাওঁ যিহেতু শাওণ মাহো ষ্টাৰ্ট হয় গতিকে মন্দিৰত গ'লে ভাল লাগে শিৱ মন্দিৰ বুলি কথা নাই কৃষ্ণ মন্দিৰ হ'লেও এবাৰ মন্দিৰত গৈ আহোঁ পবিত্ৰ শাওণ মাহত তেন্তে ব্লগটো চাই থাকক দেই কেনেকুৱা লাগে গৈ হে ফ্ৰেণ্ডছ আমি গৈ ইস্কন মন্দিৰৰ পৰা আহিলোঁ ইস্কন মন্দিৰত গৈ সঁচাকৈ মনটো বহুত পবিত্ৰ লাগিল বহুত ভাল লাগিল মন্দিৰত গ'লে আমাৰ মনবোৰ সঁচাকৈ বহুত পবিত্ৰ হয় নহয় জানো ইস্কন মন্দিৰ হৈছে ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণ কনচিয়াছনেছ এইটো এটা ট্ৰাষ্ট হয় হোল ৱৰ্ল্ড ৱাইড মানে গোটেই বিশ্বতে আছে আৰু এইটোৰ অৰিজিন যদি হৈছিল এয়া কৰিছিল স্বামী প্ৰভুপাদা তেওঁৰ অৰিজিন ৱেষ্ট বেংগলৰ হয় আৰু এইটো বৈষ্ণৱিজিম মুভমেণ্টৰ কাৰণে কৰা হৈছিল বৈষ্ণৱিজিম কি হয় আমি সকলোৱে জানো বৈষ্ণৱিজিম হৈছে য'ত বিষ্ণুক ৱৰ্শ্বিপ কৰা যায় বিষ্ণুক পূজা কৰা যায় আৰু বৈষ্ণৱিজিমৰ লগত গৌড়ীয়া বৈষ্ণৱিজিম বুলিও কয় গৌড়ীয়া কাৰণ এইকাৰণেই কয় এইটো ৱেষ্ট বেংগলৰ মানে য'ত অৰিজিন হৈছিল সেই জাগাটোৰ নাম গৌড়া বুলি কয় সেইকাৰণে এইটো গৌড়ীয়া বৈষ্ণৱিজিম বুলি কয় আৰু এই ইস্কনৰ দ্বাৰা মানে আমি আমাৰ ভাৱ শক্তি হওক বা আমাৰ যি কাম কাৰুকাৰ্য এই গোটেইখিনি যাতে ভগৱান শ্ৰীকৃষ্ণক সন্তুষ্ট কৰিবলৈ কৰিব পাৰোঁ এই ভক্তসকলক তাৰে শিক্ষা দিয়ে ইস্কনে আৰু ইস্কন মন্দিৰৰ বুলি ক'বলৈ গ'লে এতিয়া অকল ভাৰতবৰ্ষতে নহয় সমগ্ৰ বিশ্বতে ইস্কন মন্দিৰৰ ব্ৰাঞ্চ দেখা পোৱা যায় ইয়াৰ হেড অফিচটো ৱেষ্ট বেংগল গৌড়ীয় মানে য'ত অৰিজিন হৈছিল তাতেই আছে কিন্তু পৃথিৱীৰ বিভিন্ন ঠাইত ইয়াৰ মানে মন্দিৰ দেখা পোৱা যায় ইস্কন মন্দিৰ আৰু আফ্ৰিকা হওক অষ্ট্ৰেলিয়া হওক চাউথ আমেৰিকা নৰ্থ আমেৰিকা বা ইউৰোপ হওক সকলোতে ইস্কন মন্দিৰ আৰু ইস্কনৰ ভক্তসকলক পোৱা যায় ইস্কন মন্দিৰ আৰু ইয়াৰ অৰিজিন সম্পৰ্কে আমি আজি কিছু কথা আপোনালোকৰ লগত আলোচনা কৰিম হয় এতিয়া আমি এই ইস্কন মন্দিৰ তথা সমগ্ৰ ইস্কন ছ'চাইটিটোৰ যিটো প্ৰতিষ্ঠাপক স্বামী প্ৰভুপাদাৰ জীৱনৰ সম্পৰ্কে কিছু কথা আলোচনা কৰোঁ 1896 চনত তেখেতৰ জন্ম হৈছিল তেখেতৰ জন্মৰ 14 বছৰ পিছতে তেখেতৰ মাতৃৰ বিয়োগ হৈছিল তেখেতে স্কটিছ চাৰ্চ কলেজৰ পৰা শিক্ষা সমাপন কৰিছিল কিন্তু বিশেষ কাৰণত তেখেতে ইংৰাজ চৰকাৰে সেই সময়ত দিয়া ডিগ্ৰী গ্ৰহণ নকৰিলে আৰু মহাত্মা গান্ধীৰ যি অসহযোগ আন্দোলন এই আন্দোলনত সম্পূৰ্ণৰূপে নামি পৰিছিল কিন্তু তেখেত যে এজন ব্ৰহ্মচাৰী আছিল ঠিক সেনেকুৱা নহয় জীৱনৰ প্ৰথম অৱস্থাত তেখেতৰ প্ৰয়াগৰাজত বিজনেছো আছিল ফাৰ্মাচীৰ বিজনেছ আছিল আৰু হেনে সময়তে তেখেতৰ যিজন গুৰু আছে গুৰুৱে তেখেতক যিহেতু তেখেতৰ ইংলিছ স্কিলটো যথেষ্ট বেছি ভাল সেইকাৰণে তেখেতক ভাগৱত গীতাখন ইংলিছলৈ অনুবাদ কৰিবলৈ অনুৰোধ জনাইছিল আৰু এই গুৰুৰ আদেশ তেওঁ শিৰোধাৰ্য কৰি কিনে ভাগৱত গীতাখন অনুবাদ কৰিবলৈ আৰম্ভ কৰিলে কিন্তু এদিন কি হ'ল তেখেত যেতিয়া নিজৰ ব্যৱসায়ৰ পৰা ঘৰলৈ ঘূৰি আহিল তেতিয়া তেওঁ দেখিলে যে তেওঁ যিবিলাক লিখি থৈছিল পেজত ভাগৱত গীতাখন তো সেইবিলাক কাগজ নোহোৱা হৈ আছে তেওঁ তেতিয়া তেখেতৰ পত্নীক মাতি আনি সুধিলে যে কাগজবিলাক গ'ল ক'ত তেখেতৰ পত্নীয়ে তেতিয়া ক'লে যে তেওঁ সেই কাগজবিলাক মানে যি পুৰণা কাগজ লোৱা যিবিলাক বেপাৰী আহে তেখেতসকলৰ তাত বিক্ৰী কৰি দিলে আৰু ইয়াতে মনত আঘাত পাই স্বামী প্ৰভুপাদাই বৈৰাগ্য গ্ৰহণ কৰিলে আৰু সম্পূৰ্ণৰূপে ভাগৱত গীতাৰ অনুবাদ কৰাত মনোনিৱেশ কৰিলে ইয়াৰ পিছত ভাগৱত গীতাৰ অনুবাদ সম্পূৰ্ণ হোৱাৰ পিছত এই ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে তেওঁ আমেৰিকাৰ নিউয়ৰ্ক চহৰলৈ যাত্ৰা কৰিলে 35 দিনীয়া সেই সাগৰীয় যাত্ৰাত তেখেতৰ দুবাৰ হাৰ্ট এটাকো আহিছিল কিন্তু তথাপিও ভগৱানক সাৰোগত কৰি তেওঁ আমেৰিকাত গৈ উপস্থিত হ'ল সেই সময়ত কি হৈছিল ভিয়েটনাম আৰু আমেৰিকাৰ যিখন যুদ্ধ আছিল সেই যুদ্ধৰ ফলত হিপি নামৰ এক বিশেষ শ্ৰেণীৰ লোকৰ সৃষ্টি হৈছিল সেই লোকবিলাকে কি কৰে ৰাস্তাই ঘাটে পৰি থাকে আৰু মদ ভাং ইত্যাদি খায় আৰু অসভ্যালি কৰে আৰু গা পা নুধুৱে ঠিক এনেকুৱা ধৰণৰ এক বিশৃংখল জীৱন যাপন কৰিছিল আৰু
স্বামী মহাপ্ৰভুৱে গৈ প্ৰথমতে সেই হিপ্পী নামৰ এই যিবিলাক লোক আছে তেখেতসকলৰ মাজত প্ৰথমে ধৰ্ম প্ৰচাৰ কৰিব ল'লে প্ৰথম অৱস্থাত বহুত কষ্টৰে তেখেত সন্মুখীন হৈছিল সেই উদণ্ড প্ৰকৃতিৰ হিপ্পী মানুহবিলাকে তেখেতক যথেষ্ট উৎপীড়ন কৰিছিল কিন্তু ইয়াৰ পিছতো স্বামী প্ৰভুপাদে সেই হিপ্পী লোকসকলৰ মাজত ভাগৱত গীতাৰ বাণী শুনাইছিল ভাগৱত গীতাৰ যিবিলাক সাৰমৰ্ম এইবিলাক তেখেতসকলক বুজাইছিল কীৰ্তন কৰিছিল আৰু লাহে লাহে এই উদণ্ড প্ৰকৃতিৰ লোকসকল লাহে লাহে সাধাৰণ জীৱন যাপন কৰিবলৈ আগ্ৰহী হ'ল তেখেতসকল ভাগৱত গীতাৰ যি বাণী আছে এই বাণী সাৰগত কৰি লৈ তেখেতসকল শুদ্ধ পথেৰে চলিবলৈ আৰম্ভ কৰিলে আৰু স্বামী প্ৰভুপাদৰ শিষ্যত পৰিণত হ'ল এইদৰে তেখেতে এক উদণ্ড প্ৰকৃতিৰ এক সমাজক ধৰ্মপৰায়ণ সমাজলৈ ৰূপান্তৰ কৰিলে আৰু এইদৰে তেওঁ নিজৰ শিষ্যসকলক অকল আমেৰিকাতেই নহয় সমগ্ৰ পৃথিৱীতে নিজৰ শিষ্যসকলক পঠাই দিলে যাতে তেখেতসকলে কৃষ্ণ আৰু ভাগৱত গীতাৰ এই বাণীসমূহ যাতে সমগ্ৰ পৃথিৱীতে যাতে প্ৰচাৰ কৰিব পাৰে এই কামত ব্ৰতী হ'ল লাহে লাহে তেখেতসকলে ইস্কনৰ মন্দিৰবিলাক বিভিন্ন দেশত বনাবলৈ আৰম্ভ কৰিলে একেদৰে ভাৰততো বিভিন্ন ঠাইত ইস্কনৰ বহুত মন্দিৰ আছে এই মন্দিৰবিলাকত ভগৱান শ্ৰীকৃষ্ণৰ পূজা অৰ্চনা কৰাৰ লগতে নানান ধৰণৰ সমাজ সংস্কাৰমূলক কাম কাজো কৰা হয় উদাহৰণস্বৰূপে এই ইস্কন সোসাইটিয়ে মানে ফ্ৰী ফুড দিয়ে তাত মন্দিৰ প্ৰাংগণত যেটো যোৱা হয় তাত এই ভোগ দিয়া হয় ইয়াৰ উপৰিও বিভিন্ন স্কুলতো এই ইস্কনৰ তৰফৰ পৰা খাদ্য ছাত্ৰ ছাত্ৰীসকলক যোগান ধৰা হয় আৰু এইদৰে বিভিন্ন সমাজ সেৱা নিজৰ জীৱন ব্ৰতী কৰি 1977 চনত এই মহান ব্যক্তিগৰাকীয়ে জীৱন ত্যাগ কৰে হয় ফ্ৰেণ্ডছ এয়া স্বামী প্ৰভুপাদ আৰু তেওঁ ষ্টাৰ্ট কৰা ইস্কন টেম্পলৰ অৰিজিন বিষয়ে আমি গম পালোঁ সঁচাকৈ ইস্কন টেম্পল যি হয় এতিয়া সেয়া ইস্কন টেম্পল ভাৰতবৰ্ষত এবাউট 125 টেম্পল আছে আৰু লগতে এই ইস্কন টেম্পলে এডুকেশ্যনেল ইনষ্টিটিউশ্যন বা হোটেল ৰেষ্টুৰেণ্ট এই সকলোবোৰ ষ্টাৰ্ট কৰিছে আৰু তাৰোপৰি দেখা পোৱা যায় যে যিসকল ডিভটি আছে মানে তাতে মানে যি দীক্ষা গ্ৰহণ কৰে তেওঁলোকে 4টা মূল শিক্ষা লোৱা হয় তাতে হেয়া হ'ল যে লেক্টো ভেজিটেৰিয়ান ডায়েট এটা হ'ল যে তেওঁলোকে কোনো ধৰণৰ জুৱা খেল মানে এভয়েড গেম্বলিং সেই প্ৰিন্সিপলটো ফলো কৰে আৰু মানে জুৱা খেলত যাতে তেওঁলোকে ইনভলভ নহয় সেইটো শিক্ষা দিয়া হয় তাৰোপৰি আৰু এটা শিক্ষা তাতে দিয়া হয় সেইটো হৈছে যে এলকহল বা কোনো নিচাজাতীয় দ্ৰব্য এনেকুৱা যাতে এই মানে গ্ৰহণ নকৰে কেতিয়াও তাৰে দীক্ষা দিয়া হয় আৰু এটা ইম্পৰ্টেণ্ট প্ৰিন্সিপল হ'ল যে এভয়েড ইলিগেল ৰিলেশ্যন মানে অবৈধ সম্পৰ্কৰ prohibition বা avoid এই গোটেইখিনি ইস্কনে মূল মানে প্ৰিন্সিপল কৰি মানে দীক্ষা দিয়া হয় আৰু ডিভটি সকলক তাৰোপৰি ইস্কনৰ যি কিতাপ বা ভাগৱত গীতা ভাগৱত পুৰাণ তেওঁলোকে পাব্লিছ কৰে আৰু সৰু সৰু কৃষ্ণৰ যি লীলা খেলা আছে বা কৃষ্ণৰ যি প্ৰিন্সিপল আছে এই সকলোবোৰ তেওঁলোকে সৰু সৰু বুকলেটৰ দ্বাৰা পাব্লিছ কৰে আৰু খুব মিনিমাম ৰেঞ্জত আমি সকলোৱে এফৰ্ড কৰিব পৰা ধৰণে মানে ইস্কনে এই কিতাপবোৰ পাব্লিছ কৰে আৰু দেখা পোৱা যায় যে ইস্কনে ডিভটিসকলক কৃষ্ণ কালচাৰ বা কৃষ্ণ কনচিয়াছনেছটো কেনেকৈ ল'ব লাগে আৰু কেনেকৈ জীৱনশৈলীটো কৃষ্ণ কনচিয়াছনেছ আগত লৈ আগবঢ়াই নিব পাৰে সেই দীক্ষা দিয়া হয় গতিকে ফ্ৰেণ্ডছ আহক এতিয়া আমি ভিডিঅ'টোৰ পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ো এয়া ফ্ৰেণ্ড আমি ইস্কন মন্দিৰ আহি পালোঁ এয়া আছে নয়ডা ছেক্টৰ 33ত আজি ৰবিবাৰ সানডে ফেষ্ট থাকে ইয়াতে ভক্তসকলে আহি এয়া ভোগ গ্ৰহণ কৰিছে আৰু লগতে আমাৰ নিডি ওৱানছকো ইয়াতে খাদ্য বিনামূলীয়া খাদ্য প্ৰদান কৰা হয় প্ৰথমে আমি ইয়াতে গেটত ৰৈ এতিয়া চেণ্ডেল খুলি থম এটা জাগাত বাহিৰৰ পৰা এয়া চেণ্ডেল ৰাখিছোঁ এটা জাগাত এয়া ইস্কনৰ গেটত সোমায়ে এয়া ইয়াতে শ্ৰীকৃষ্ণ জন্মাষ্টমী আহি আছে তাৰে পোষ্টাৰ লগাই থৈছে কৃষ্ণ এক্সপো ইয়াতে এক্সপো হয় কৃষ্ণ ৰিলেটেড বস্তুৰ এইখন গোবিন্দাছ ৰেষ্টুৰেণ্ট ইস্কনৰে হয় এয়া চাওকচোন বাহিৰত মানুহসকলে কি ধুনীয়াকৈ লাইন পাতি আছে খুব ধুনীয়া টেষ্টি খাদ্য দি আছে বাহিৰত এয়া আমি ভিতৰত প্ৰৱেশ কৰিছোঁ
এতিয়া ফাৰ্ষ্টতে আমি এয়া কিতাপৰ দোকান আছে, ইস্কন পাব্লিকেশ্যনৰ কিতাপ, এয়া গিফ্টছৰ দোকান, এইবোৰ বাহিৰত ৰৈ চাই আছোঁ। চাওকচোন কি ধুনীয়া লাগিছে ন ইস্কন টেম্পলটো। ইয়াৰ ডেকোৰেশ্যন হওক, আৰ্কিটেকচাৰ হওক ধুনীয়া হয়। এতিয়া আমি মন্দিৰৰ ভিতৰলৈ যাম। মন্দিৰৰ ভিতৰত বহুত ভিৰ নাই বাৰু, ভাল লাগিছে, ধুনীয়া হয়। এয়া ধুনীয়াকৈ লাইনত থিয় হৈ যাব লাগে। এয়া স্বামী প্ৰভুপাদাৰ মূৰ্তি হয়, ইমান ধুনীয়াকৈ ৰাখিছে। ইমান ধুনীয়া ডেকোৰেশ্যন, ইনফ্ৰাষ্ট্ৰাকচাৰ। এয়া ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰাণী। ওচৰত জগন্নাথৰ, বলোৰাম, সুভদ্ৰা আৰু শ্ৰী শ্ৰী জগন্নাথৰ মূৰ্তি। এয়া পুৰোহিতে ভগৱানৰ নাম গাই আছে, কীৰ্তন গাই আছে। চবফালে শ্ৰীকৃষ্ণৰ লীলাৰ ফটোবোৰ আছে পেইণ্ট কৰা। এইটো ঝুমাৰ লাইটটো ইমান ধুনীয়া। আৰ্কিটেকচাৰবোৰ চাওকচোন কিমান ধুনীয়া। এইবোৰ ফটো শ্ৰীকৃষ্ণৰ লীলা বা ইস্কন টেম্পলৰ এনেকুৱা ইভেণ্টবোৰৰ লগাই থৈ দিছে। আমি ৰৈ ইয়াতে সেৱা কৰি ল'লোঁ, ভগৱানৰ আশীৰ্বাদ। কীৰ্তন গাই আছে, পৰিৱেশটো বহুত ভাল লাগিছিল। মনটো বহুত মানে পবিত্ৰ ফিল হয় ন মন্দিৰত আহিলে। এয়া ৱাল পেইণ্টবোৰ চাওকচোন। আমি এতিয়া ইয়াৰ পৰা ওলাই যাম, গৈ ছাৰাউণ্ডিঙত চাওঁ কি কি আছে। ইয়াতে ডনেশ্যনৰ কাৰণে পে'টিএমো কৰিব পাৰি, লিখি দিয়া আছে। এই ৰথখন চাওকচোন, কুৰুক্ষেত্ৰত অৰ্জুন আৰু শ্ৰীকৃষ্ণৰ যি গীতা পাঠ হৈছিল তাতে, সেয়া কি ধুনীয়াকৈ ৰাখিছে ৰথখন। এতিয়া আমি গিফ্ট ষ্ট'ৰত সোমাম, কি আছে চাওঁ তাতে। ৰথখন সঁচাকৈ বহুত ধুনীয়া হয়। আমি গিফ্টৰ দোকানত সোমালোঁ। মানুহ আছে কিন্তু চবেই সৰু সুৰা বস্তু বজাৰ কৰিবলৈ সোমাইছে। এয়া শ্ৰীকৃষ্ণৰ কাপোৰ, এয়া পেইণ্টিং, ভাল লাগিছে পেইণ্টিংবোৰ। এয়া কৃষ্ণৰ ফটো থকা চোলা, এয়া মূৰ্তি, চাকি, খুব ধুনীয়া মূৰ্তি এইবোৰ চাওকচোন, সৰু সৰু কৃষ্ণৰ। মানুহবোৰে কিনি আছে বস্তুবোৰ, এইবোৰ। কিন্তু আমি আজি উইণ্ড' শ্বপিঙে কৰিলোঁ। এয়া কিতাপবোৰ, বুকলেটবোৰ, এয়া বাচ্চাবিলাকৰ কাৰণেও এইবোৰ কিতাপ। কুন্তি, মানে এইটো দেখা পোৱা যায় যে কিতাপবোৰ গোটেই মহাভাৰতৰ কেৰেক্টাৰবোৰৰ ওপৰত বা কৃষ্ণৰ লীলা খেলাৰ লগত জড়িত, সেইবোৰৰ ওপৰত কিতাপ। সৰু সৰু কিতাপ হয়। এতিয়া আমি যাম ভিতৰত থকা গোবিন্দ ৰেষ্টুৰেণ্টত। এই ৰেষ্টুৰেণ্টখনৰ এটা স্পেচিয়েলিটি কি জানেনে? ইয়াতে অনিয়ন গাৰ্লিক ইউজ নোহোৱাকৈ মানে খানা বনায়, একদম পিয়ৰলি ভেজিটেৰিয়ান। আমি মেনুখন চাইছোঁ, কিন্তু এতিয়া কথা হ'ল যে অলপ ভয় লাগে ক'ভিডৰ কাৰণে, সেইকাৰণে মই বিচাৰিছোঁ পেকেজ ফুড কি আছে। আমি হাত চেনিটাইজ কৰি ল'লোঁ। এতিয়া খাম আমি কুলফি। হে ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই ভাল পালে নিশ্চয় কমেণ্টত জনাব দেই কেনেকুৱা লাগিল। আৰু লগতে আগলৈ নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।